নমস্কাৰ, আপোনালোকে চাই আছে ডি নিউজ অসম। সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ উদ্যোগত এখনি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা জাগিৰোড মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়। সভাত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। লগতে অনাগত দিনত সংগঠনটো আগুৱাই নিয়াৰ বাবে আয়োজন কমিটিৰ বিষয়ববীয়াসকলে বহলভাৱে আলোচনা কৰে। চাওঁ হওক আমাৰ ডি নিউজ অসমৰ এটি বিশেষ প্ৰতিবেদন। আমাৰ প্ৰথম অধিৱেশন গুৱাহাটীত অনুষ্ঠিত হৈছিলে যোৱা ছাব্বিছ ফেব্ৰুৱাৰীত, আৰু সেই যিখন কাৰ্যনিৰ্বাহক হৈছিলে কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তমৰ্মে আজি আমাৰ মৰিগাঁও জিলা সমিতিৰ সহযোগত জাগিৰোড মহাবিদ্যালয়ত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কাৰ্যনিৰ্বাহকখন চলি আছে। আৰু আজি কাৰ্যনিৰ্বাহকত যথেষ্ট গুৰুত্বপূৰ্ণ আলোচনা হৈছে যে সাম্প্ৰতিক সময়ত আমাৰ কলিতাসকলৰ কি পৰ্যায়ত যাই আছে। আমি যে কলিতাসকল নিজকে আমাক ৰাজনৈতিকভাৱে উচ্চত ৰাখি পেলাই যে আমাৰ ল'ৰা ছোৱালীবিলাকক সম্পূৰ্ণ এটা দৰিদ্ৰ সীমাৰেখাৰ তলত লৈ যাই আছে। আমাৰ কৰ্মসংস্থাপনৰ পৰা হওক বা অন্যান্য ক্ষেত্ৰতে হওক আমি পিছ পৰি যাই আছোঁ। আমি সেইকাৰণে এটা কথা কৈ আছোঁ যে আমি জন্মলগ্নৰে পৰা আমি এটা কথা কৈ আহিছোঁ যে কলিতা জনগোষ্ঠীক সংবিধানৰ ৬ষ্ঠ অনুসূচী অনুসৰি সংবিধানত অন্তৰ্ভুক্ত কৰক, ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰক। আজি সেই সংক্ৰান্তত আমাৰ বিশদভাৱে আলোচনা চলি আছে। দ্বিতীয়তে আমাৰ পৰৱৰ্তী যিখন পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনৰ সংক্ৰান্তত আমাৰ আলোচনা চলি আছে। আৰু দ্বিবাৰ্ষিকখন আমাৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব 2023 চনত। আৰু লগতে আজি আমাৰ সাংগঠনিক ক্ষেত্ৰত অৰ্থাৎ অসমৰ যিবিলাক বিভিন্ন জিলাত সিঁচৰিত হৈ থকা কলিতাসকলক একত্ৰীকৰণ কৰি এটা শক্তিত পৰিণত কৰি আমি যাতে আমি সকীয়াই দিব বিচাৰোঁ যে আমাৰ যিটো বঞ্চিত আৰু লাঞ্ছিত কলিতাসকলক যাতে আমাৰ যিখিনি অধিকাৰ সুৰক্ষা এই সুৰক্ষাবোৰ চৰকাৰে প্ৰদান কৰে, তাৰ বাবে আমি কিছু কাৰ্যকৰী ব্যৱস্থা লোৱাৰ বাবে আজি কাৰ্যনিৰ্বাহক সভাত আলোচনা। অসম আলপাইন কলিতা জনগোষ্ঠীয় সন্মিলনৰ আজি দ্বিবাৰ্ষিক অধিৱেশন মৰিগাঁও জিলাৰ আহ্বানক্ৰমে জাগিৰোড মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে। উক্ত অনুষ্ঠানটোতে আজি বিভিন্ন পৰ্যায়ৰ জিলা পৰ্যায়ৰ, শাখা পৰ্যায়ৰ আৰু আঞ্চলিক পৰ্যায়ৰ গোটেই সাংগঠনৰ সম্পৰ্কে বিশদভাৱে আলোচনা হৈছে। এই সংগঠনটো আৰু অধিক আগুৱাই নিব বুলি আমি আশা ৰাখিছিলোঁ। আজি ইয়াত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীয় সংগঠনৰ প্ৰধান সম্পাদক, সভাপতি, উপসভাপতি, উপদেষ্টা আৰু জিলা পৰ্যায়ৰ সভাপতি, সম্পাদক, সদস্যবৃন্দ ইয়াত উপস্থিত হৈছে। বা বহুখিনি সদস্যই ইয়াত তেওঁলোকৰ নিজৰ নিজা বক্তব্য আগবঢ়ালে আৰু সংগঠনৰ প্ৰতিটো আগুৱাই নিয়াৰ সংকল্পবদ্ধ কৰিলে। আমাৰ কলিতা জনগোষ্ঠীয় সন্মিলনৰ এটাই উদ্দেশ্য ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগে আৰু যি বিভিন্ন পৰ্যায়ৰ চাকৰি বা শিক্ষা ব্যৱস্থাত এই কোটা আছে, এই কোটাটো পাৰিলে উঠাই দিব লাগে, নহ'লে আমাৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰি পেলাই কোটাত অন্তৰ্ভুক্ত কৰিব লাগে। ধন্যবাদ।